প্ৰিয় দৰ্শক এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক শুকান মিছা মাছৰ এটা টেষ্টি ৰেচিপি দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এয়া শুকান মিছা মাছ হয়। এতিয়া মিছা মাছখিনি পাত্ৰ এটাত ঢালি তাতে প্ৰয়োজনমতে গৰম পানী দি প্ৰায় 5 মিনিটমান সময়ৰ বাবে তিয়াই ৰাখিব লাগিব। গৰম পানীত প্ৰায় 5 মিনিটমান সময় ৰখাৰ পিছত মিছা মাছখিনি ভালদৰে ধুই পানী টুকি ল'ব লাগিব। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে কুটি লোৱা নহৰু আৰু কেঁচা জলকীয়াখিনি দি অলপ সময় ভাজিব লাগিব। কেঁচা জলকীয়া আপোনালোকে নিজৰ খোৱাৰ জোখাৰে কম বেছি কৰি ল'ব পাৰিব। নহৰুখিনি ৰঙচুৱা হ'বলৈ ধৰিলে কুটি লোৱা পিঁয়াজ পাতখিনি দি অলপ সময় ভাজিব লাগিব। প্ৰায় 2-3 মিনিটমান সময় পিঁয়াজ পাতখিনি ভজাৰ পিছত বৰণ সলনি হ'বলৈ ধৰিলে কুটি লোৱা বিলাহী আৰু কেপচিকামখিনি দিব লাগিব। বিলাহীৰ গুটিখিনি পেলাই দিয়া হৈছে। এতিয়া প্ৰয়োজনমতে নিমখ, হালধি আৰু মিট মছলাখিনি দি কেপচিকাম আৰু বিলাহীখিনি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। কেপচিকাম আৰু বিলাহীখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া ধুই লোৱা মিছা মাছখিনি দি ভালদৰে লৰাই দিব লাগিব। মিছা মাছৰ এই ভাজিখন খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই মিছা মাছখিনি প্ৰায় 10 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া কুটি লোৱা ধনিয়া পাতখিনি দি মিছা মাছৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই দিব লাগিব। শুকান মিছা মাছৰ সুস্বাদু ভাজি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত শুকান মিছা মাছৰ সুস্বাদু ভাজি পৰিৱেশন কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।